যে RBIৰ এটা গাইডলাইন্স আছে আৰু এই গাইডলাইন্স মতে যিসকলে লোন দিছে এই লোনবিলাককহে আমি গুড লোন বুলি ধৰিম লোন which has been genuinely lended আৰু যিবিলাক পইচা RBI নৰ্মছক বাইপাছ কৰি RBI নৰ্মছক বিবেচনা নকৰি RBI নৰ্মছক মানি নলৈ লোনছবোৰ দিয়া হৈছিলে that lending was out of greed and will be treated as bad loan. RBIৰ এটা নিৰ্দিষ্ট গাইডলাইন আছে আৰু এই গাইডলাইন্স RBI 2015 চনতে দিছিলে তাৰ পিছত এপ্ৰিল 2016 চনত এটো আপডেট কৰি দিছিলে ইয়াত লেখা আছে যে মিউচুয়াল ফান্ড মাইক্রো ফাইনেন্স বৰোইংৰ কাৰণে ৰুৰাল হাউসহোল্ড ইনকাম যাৰ 1 লাখ টকাৰ কম হ'ব তাকে মাইক্রো ফাইনেন্স দিব লাগে বা দিব পাৰে টোটাল কিমান টকা দিব পাৰে RBI কৈছে যে প্ৰথম যদি দিব লাগে 60,000 টকা লৈ দিব পাৰে আৰু সাবসিকুৱেন্ট সাইকেলত এটো 1 লাখ কৰিব পাৰে তার অৰ্থটো হল total indebtedness of the borrower does not exceed 1 lakh at any given point of time. তাত যদি কোনবাই এডুকেশন পারপাজৰ কাৰণে আৰু মেডিকেল এক্সপেন্সৰ কাৰণে পইচা লৈছে এটো তাত ধৰা নহব আৰু ইয়াত লেখা আছে কোনো লোনৰ পিৰিয়ড 24 মাহৰ কম হ'ব নোৱাৰিব আৰু বিভিন্ন তেখেতসকলে ক্ৰাইটেৰিয়া মানে ধাৰ্য কৰি দিছে